Hello friends, welcome to Education Library. So আজি আমি আলোচনা কৰিম প্ৰেজেন্ট পারফেক্ট টেন্সৰ বিষয়ে। প্ৰেজেন্ট পারফেক্ট টেন্স কাক কয়? যি ক্ৰিয়াই বৰ্তমানৰ কোনো এটা কাম এইমাত্ৰ শেষ হোৱা বুজায়, কিন্তু কামটোৰ ফল এতিয়াও আছে, তাক প্ৰেজেন্ট পারফেক্ট টেন্স বোলে। যেনে I have gone to school। গঠন প্ৰণালী এনেকৈ হ'ব: সাবজেক্ট প্লাস অক্সিলারি ভার্ব have বা has ব্যবহার হয়, প্লাস মেইন ভার্ব অফ পাস্ট পার্টিসিপল ফর্ম প্লাস অবজেক্ট। যেনে I have, I হৈছে সাবজেক্ট, have হৈছে অক্সিলারি ভার্ব, it হৈছে মেইন ভার্ব, ইয়াৰ পাস্ট পার্টিসিপল ফর্ম হৈছে eaten, অবজেক্ট হৈছে রাইস। এইদৰে he has done the work। তো ব্যৱহাৰ: প্ৰেজেন্ট পারফেক্ট টেন্সৰ পৰা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আহে আৰু এইবিলাক হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিকত প্ৰায় দিয়ে থাকে প্ৰেজেন্ট পারফেক্ট টেন্সৰ পৰাই। ব্যৱহাৰ হৈছে: প্ৰথম নম্বৰ, যদি কোনো বাক্যত জাষ্ট, জাষ্ট নাও, অলৰেডি, ইট, এইবাৰ, নেভাৰ আদি বাক্য থাকিলে সেই বাক্যটো প্ৰেজেন্ট পারফেক্ট টেন্সত ব্যৱহাৰ কৰা হয়। যেনে he has come here just now, just now আছে গতিকে পারফেক্ট টেন্সত কাৰেক্ট কৰিব লাগিব। the man has just, just আছে, I have never, never আছে, seen the Taj Mahal, we have not taken my meal yet আছে, গতিকে এনেকুৱা বাক্য প্ৰেজেন্ট পারফেক্ট টেন্সত হয়। 2 নম্বৰ ব্যৱহাৰ: যি ক্ৰিয়াই কোনো কাম অতীতৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ চলি থকা বুজায়, তেনে ক্ষেত্ৰত প্ৰেজেন্ট পারফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। এক্সাম্পল: he has been here for a few days, we have been a teacher since 1985। 3 নম্বৰ ব্যৱহাৰ: যদি since আৰু for থাকে, বাক্যটো নেগেটিভ হয়, সেই বাক্যটো প্ৰেজেন্ট পারফেক্ট টেন্সত ব্যৱহাৰ কৰা হয়। যদি কোনো বাক্যত since আৰু for থাকে, সেই বাক্যটো আৰু নেগেটিভ হ'ব লাগিব, তেনেকুৱা বাক্য প্ৰেজেন্ট পারফেক্ট টেন্সত ব্যৱহাৰ কৰা হয়। I have not seen him since Monday last, since আছে, নেগেটিভ আছে, গতিকে এই বাক্যটো প্ৰেজেন্ট পারফেক্ট টেন্সত ব্যৱহাৰ কৰিব লাগিব। যদি বাক্যত বি ফর্ম থাকে, সেই বাক্যটো প্ৰেজেন্ট পারফেক্ট টেন্সত ব্যৱহাৰ হয়। আগতে প্ৰেজেন্ট ইনডিফিনিট টেন্সত বি ভার্ব, সেইটো ভার্ব আছিল, আৰু এতিয়া বি ফর্ম থাকিলেহে প্ৰেজেন্ট পারফেক্ট টেন্সত ব্যৱহাৰ কৰা হয়। he be a teacher since 1994, গতিকে বি আছে, এইটো প্ৰেজেন্ট পারফেক্ট টেন্সত কাৰেক্ট কৰিব লাগিব। এই বি আছে, গতিকে পারফেক্ট টেন্সত কাৰেক্ট হ'ব। he has অক্সিলারি ভার্ব দিব লাগিব। he has been, beenৰ past participle form হৈছে, beৰ past participle form been, a teacher since 1994। মই ইয়াত কাৰেক্ট কৰি দিছো, এনেকুৱা টাইপৰ হ'ব। এতিয়া আমি আলোচনা কৰিম কেনেকুৱা বাক্য পৰীক্ষাত বা আপোনালোকে গ্ৰামাৰ বা কোনো কুৱেশ্যন পেপাৰৰ পৰা চাব, এনেকুৱা ধৰণৰ আপোনালোকক পৰীক্ষাত বা গ্ৰামাৰ কুৱেশ্যন পেপাৰত তেনেকৈ কুৱেশ্যন থাকিব, কাৰেক্ট কৰিব লাগিব এনেকুৱাকৈ। এইটো দেখাই আছো। আৰু এটা কথা, মই এইবিলাক টেন্সৰ ট্ৰিক মানে কেনেকৈ ধৰিব লাগিব সেইবিলাক দি আছো, আপোনালোকে এইবিলাকৰ নোট ভালদৰে বনাই নিজামতে লিখি ল'ব নোট।
I see a bird. Present perfect tense হ'ব correct কৰিব I never see the Taj Mahal. Never আছে present perfect tense হ'ব She already আছে do the work correct কৰিব they buy past participle form ব্যৱহাৰ কৰিব a motor car গতিকে আপোনালোকে এইবিলাক কাৰেক্ট কৰিব আৰু বিভিন্ন ধৰণৰ নোট কুৱেশ্যন পেপাৰ চাই আপোনালোকে ভালদৰে এক্সাম্পল বিলাক সমাধান কৰি যাব আপোনালোকৰ নিশ্চিতভাৱে যিখিনি নম্বৰ থাকিব আপোনালোকৰ পৰীক্ষাত সেইখিনি পাই যাব গতিকে ভালদৰে পঢ়িব হ'ব নেক্সট দিনা লগ হ'ব আকৌ